এইটো চাওক, এইটো NRL পেট্ৰল পাম্প। এতিয়া ৰাতি কমচে কম 12টা বাজিবৰ হ'ল আৰু এই পেট্ৰল পাম্পত আপোনাৰ যিখিনি জনসাধাৰণৰ কাৰণে সুবিধা দিয়া হয় সেই সুবিধাখিনি গোটেই 24 ঘণ্টা সময়ৰ কাৰণে থাকিব লাগে। বেচিকেলি লাইক হাৱা, তাৰপিছত আপোনাৰ খোৱা পানী, টয়লেট এইবিলাক ব্যৱস্থা থাকিব লাগে। তো মই ইয়াতে সুধিলোঁ, বহুত দিন এনেকৈ সুধি চালোঁ, মোৰ একচুৱেলি টায়াৰত হাৱা নাই। তো মই তেখেতসকলক ক'লোঁ যে হাৱাৰ ব্যৱস্থা হ'ব নেকি। তো তাহাঁতৰ মতে হাৱা এতিয়া নাই, কোনোবা অপাৰেটৰ নাই, কিবা কিবি নাই, এইবিলাক ইছ্যু দেখাইছে। তো এটা গভৰ্ণমেণ্টৰ এনেকৈ নিয়ম কানুন নামানি পেলাই ইহঁতে যদি এনেকৈ হাৱা নাথাকে, কেতিয়াবা মানুহ বিপদত পৰিলে হাৱা নাই, এতিয়া টয়লেট নাই, এই ব্যৱস্থাবিলাক কিহৰ কাৰণে নাই? এই ৰাতি চাব পাৰে মেনেজাৰ পৰ্যন্ত নাই। হাৱাটো কিয় পোৱা নাযায়? কি নাম আপোনাৰ? আপুনিওতো ডিউটিতে আছে ন, আপোনাৰ পৰাও জানিব পাৰিব। কি নাম আপোনাৰ? হা? আচ্ছা, মই বেলেগত দিছোঁ। কি নাম আপোনাৰ? হাৱাটো কিয় মানে কিহৰ কাৰণে নহয়? কিন্তু চৰকাৰী নিয়ম হিচাপেতো হাৱা, পানী, খোৱা পানী, টয়লেট এইবিলাকতো 24 ঘণ্টা পেট্ৰল পাম্পত উপলব্ধ হ'ব লাগে। তাৰপিছতো আমি এতিয়া মোৰ গাড়ীত হাৱা নাই, এতিয়া মই ৰাতি হাৱা ক'ত পাম? আপোনালোকৰ তাতে হাৱা বিচাৰি আহিছোঁ। তো হাৱা বিচৰাৰ পিছত পেট্ৰল পাম্প এটাত হাৱা, পানী এইবিলাকতো সুবিধা থাকিব লাগে। তো মই ৰাতি মোৰ এটা টায়াৰত হাৱা নাই, মই এটা হাৱা বিচাৰিছোঁ, সিহঁতে কৈছে হাৱা নহ'ব। তো এই ব্যৱস্থাবিলাক যদি পেট্ৰল পাম্পত নাথাকে, তো চৰকাৰী যিটো নিয়ম, সেই নিয়মটো মানে মানা হোৱা নাই। ঐ শুনাচোন, পেট্ৰল পাম্প এটাত 24 ঘণ্টা হাৱা, পানী আৰু টয়লেট এই ব্যৱস্থাখিনি থাকিব লাগে নাই? কিন্তু মই ইয়াতে মোৰ এটা টায়াৰত হাৱা নাই, তো ইয়াতে হাৱা বিচাৰিছোঁ, ইহঁতে হাৱা নাই বুলি কৈছে, দিব নোৱাৰে হাৱা। তো কিহৰ কাৰণে? এইটোতো বহুত ডাঙৰ পেট্ৰল পাম্প, চৰকাৰী নিয়ম মতে আপোনালোকৰ এই ব্যৱস্থাখিনি থাকিব লাগে। আৰু বৰ্তমান অৱস্থাত ইহঁতৰ মেনেজাৰো নাই, যে কিবা এটা বিপদ আপদ হ'ল, ইয়াতে এক্সিডেণ্ট হ'ল, কিবা এটা হ'ল, কিবা এটা যে সুবিধা ইয়াৰ পৰা পাব। তো এইদৰে চলিছে NRL পেট্ৰল পাম্প, জয়ানগৰ।